জাগিছে মৰাণ জনজাতি কাকপথাৰৰ এইসমূহ দৃশ্য জনজাতিকৰণৰ দাবীত পুনৰ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মৰাণ জনজাতিৰ একসকল লোক মৰাণ আন্দোলনে লৈছে এতিয়া নতুন ৰূপ জনজাতি হিচাপে স্বীকৃতি ভূমিৰ অধিকাৰ আৰু সামাজিক সুৰক্ষা বিচাৰি ৰাজপথত এনেদৰেই এতিয়া আন্দোলন কৰিবলগীয়া হৈছে আদিম ভূমিপুত্ৰই অসমৰ বুৰঞ্জীৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে মৰাণসকল যাৰ ভাষা সংস্কৃতি আৰু পৰম্পৰাই এক নিজা পৰিচয় বহন কৰে কিন্তু এই মৰাণসকলে আজিও কৰিবলগীয়া হৈছে এনেকৈ আন্দোলন প্ৰথমে জানোৱা হওক মৰাণসকলৰ ইতিহাস মৰাণসকল অসমৰ অতি পুৰণি এক জনজাতি আহোমসকল অসমলৈ অহাৰ পূৰ্বৰে পৰা মৰাণসকলে অসমৰ কিছু কিছু প্ৰান্তত ৰাজত্ব কৰিছিল কিছু গৱেষকৰ মতে তেওঁলোক ম্যানমাৰৰ হুকুং উপত্যকাৰ মেংকঙৰ পৰা প্ৰব্ৰজন কৰিছিল তিনি ককাই ভাই ক্ৰমে মৈৰণ মৈলাং আৰু মৰাণ আছিল তাৰে মৰাণে পাটকাই পৰ্বত পাৰ হৈ টিপুক নদীৰ পাৰত বাস কৰিছিল তেওঁৰ অনুসৰণকাৰীসকলক পাছলৈ মৰাণ বুলি জনা যায় ৰজা বডৌছৰ নেতৃত্বত মৰাণসকলে পূবে চফৰাই নদী পশ্চিমে ব্ৰহ্মপুত্ৰ নদী উত্তৰে বকিদিহিং আৰু দক্ষিণে দিচাং নদীক কেন্দ্ৰ কৰি অৱস্থান গ্ৰহণ কৰিছিল বৰ্তমান অসমৰ তিনিচুকীয়া জিলাকে ধৰি ডিব্ৰুগড় ধেমাজি শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু অৰুণাচল প্ৰদেশ আদিত সংগঠিত ৰূপত মৰাণ জনজাতিৰ লোকসকলে স্বগোষ্ঠীয় স্বকীয় বৈশিষ্ট্যপূৰ্ণ পৰিচয়েৰে বসবাস কৰি আহিছে ভূমিপুত্ৰ মৰাণসকলে কিয় প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে উত্তৰ হৈছে যে তেওঁলোকৰ দীৰ্ঘদিনীয়া যিসমূহ সমস্যা সেই সমস্যাসমূহৰ কোনো ধৰণৰ স্থায়ী সমাধান হোৱা নাই ভূমিপুত্ৰ মৰাণসকলৰ দীৰ্ঘদিনীয়া সমস্যাবোৰৰ স্থায়ী সমাধানৰ বাবে দিয়া হোৱা নাই কোনো সাংবিধানিক অধিকাৰ অথবা সুৰক্ষা জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন প্ৰদানৰ দাবীৰে বিভিন্ন সময়ত মৰাণসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে সংবিধানৰ অনুচ্ছেদ ৩৪২ৰ মতে জনজাতিকৰণৰ তালিকাত অন্তৰ্ভুক্তি হ'বলৈ প্ৰয়োজনীয় ৫টা বৈশিষ্ট্য ক্ৰমে আদিম চাৰিত্ৰিক বৈশিষ্ট্য ভৌগোলিকভাৱে বিচ্ছিন্নতা বা পৃথক স্বকীয় বিশিষ্ট সংস্কৃতি সমাজৰ বৃহদাংশৰ লগত যোগাযোগৰ সংকোচ বা লাজকুৰীয়া স্বভাৱ আৰু অৰ্থনৈতিক অনগ্ৰসৰতা থাকিব লাগে আৰু মৰাণ জনজাতিৰ মাজত এইসমূহ বৈশিষ্ট্য বিদ্যমান ৫টা সাংবিধানিক বৈশিষ্ট্যৰ তৰফৰ পৰা চাবলৈ গ'লে মৰাণ অনুসূচিত জনজাতি আখ্যা পোৱাৰ অধিকাৰী যদিহে আমি মৰাণসকলৰ অৰ্থনৈতিক দিশটোলৈ চাওঁ তেনেহ'লে ২০০৩ চনত অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত দিয়া বিৱৰণ মতে অসমত থকা প্ৰায় ৪ লাখ মৰাণ সম্প্ৰদায়ৰ জনসংখ্যাৰ ভিতৰত ২০% ভূমিহীন শ্ৰমিক ২০% ১০ বিঘাতকৈও কম খেতি মাটি সম্পন্ন ৮% ২০ বিঘাতকৈও কম খেতি মাটি সম্পন্ন আৰু ৫% ২০ৰ পৰা ৫০ বিঘা খেতি মাটি সম্পন্ন খেতিয়ক আছিল তদুপৰি একে তথ্যমতে মাত্ৰ ৪গৰাকী মহাবিদ্যালয়ৰ অধ্যাপক ২গৰাকী ৰাজপত্ৰিত বিষয়া ৬গৰাকী বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ বিদ্যাৰ্থী ৩গৰাকী চিকিৎসা মহাবিদ্যালয়ৰ বিদ্যাৰ্থী আৰু মাত্ৰ ৩০গৰাকী মহাবিদ্যালয়ৰ পৰ্যায়ৰ বিদ্যাৰ্থী আছিল লগতে মৰাণ সম্প্ৰদায়ৰ পৰা কোনো বিধায়ক বা সাংসদ নাই এই তথ্যৰ পৰাই মৰাণসকলৰ অৰ্থনৈতিক অনগ্ৰসৰতাৰ আভাস পোৱা যায় আদিম ভূমিপুত্ৰ মৰাণসকলে বিভিন্ন সময়ত তেওঁলোকৰ সমস্যাৰ স্থায়ী সমাধান আৰু জনজাতিকৰণৰ মৰ্যাদা বিচাৰি বিভিন্ন সময়ত চৰকাৰক আবেদন নিবেদন কৰি আহিছে যদিও আজি পৰ্যন্ত জনজাতিকৰণৰ মৰ্যাদা লাভ নকৰিলে প্ৰতিখন চৰকাৰৰ দিনতে কেৱল মাত্ৰ বঞ্চনাৰ সন্মুখীন হৈ অহাৰ অভিযোগ উঠিছে বিজেপি চৰকাৰৰ দিনতো মৰাণসকলক জনজাতিকৰণৰ নামত চূড়ান্ত প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ লগতে মিথ্যাচাৰ কৰাৰ অভিযোগত ক্ষোভৰ দাবানল দেখা গ'ল আদিম ভূমিপুত্ৰ মৰাণ জনজাতিক অতি শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদা ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব প্ৰদান কৰা আদি কৰি কেইবাদফীয়া দাবীলৈ ৰাজপথলৈ এনেদৰেই অৱশেষত ৩০,০০০ৰো অধিক লোক ওলাই আহিল প্ৰতিবাদ কৰাতে তেওঁলোক ক্ষান্ত নাথাকিল নিজৰ অধিকাৰৰ দাবীত ৰাজনৈতিকভাৱে আগবাঢ়িবলৈ কাকপথাৰ গঠন কৰিলে নতুন ৰাজনৈতিক দল জাতীয় গণমঞ্চ মৰাণসকলৰ যি এই আন্দোলন সেই আন্দোলন ৰাজনীতি নহয় ই হৈছে পৰিচয় সংৰক্ষণ আৰু পৰৱৰ্তী প্ৰজন্মৰ বাবে সুযোগ সৃষ্টি মৰাণ আন্দোলন এক জীৱন সংগ্ৰাম আৰু মৰাণ আন্দোলন হৈছে ভৱিষ্যতৰ বাবে এক আশা मरान कम्युनिटी बाय बर्थ ट्राइब है इसलिए हम लोग के संविधानिक जो रिकॉग्निशन है वो मांग रहा है कि एसटी स्टेटस हम लोगों को चाहिए ये जो मांग है एसटी स्टेटस ये 1-2 साल का नहीं है हम लोग भारत स्वाधीन जब हुआ था उससे पहले का हम लोग का ये डिमांड है हम लोग बाय बर्थ है एसटी है इसलिए हम इसका मांग उठा रहा है लेकिन ये है कि कांग्रेस गवर्नमेंट आया उन लोगों ने झूठा बड़ा किया फुलफिल नहीं किया फिर 16 साल 2014 में जब बीजेपी सेंट्रल में फॉर्म हुआ था उससे पहले हम लोगों को प्रॉमिस किया था कि असम का जो 6 कम्युनिटी है स्पेशली मरान है उन लोगों को एसटी स्टेटस दिया जाएगा उसके बाद 2016 में जब असम में बीजेपी फॉर्म हुआ था उससे पहले भी हम लोग को बताया गया था कि मरान कम्युनिटी का जो डिमांड मांग है वो मांग पूरा किया जाएगा लेकिन